শ্বাহৰুখ খানৰ পৰা শিকক এই 5টা কথা। জীৱনলৈ আহিব নিশ্চয়কৈ সফলতা। সদায় ডাঙৰ চিন্তা কৰক। কাৰণ ডাঙৰ কাম এটা কৰিবলৈ হ'লে ডাঙৰ চিন্তা কৰিব লাগিব। ডাঙৰ কাম এটা লাভ কৰিবলৈ নিজকে বিশ্বাস কৰাটো অতিকে প্ৰয়োজনীয়। কেতিয়াবা কিবা এটা জিকিবলৈ হ'লে কিবা এটা হেৰুৱাব লাগে আৰু হাৰি যোৱাৰ পিছত জয়ী হোৱা জনক বাজিগৰ বুলি কোৱা হয়। সপোন দেখি থাকিব লাগে। শ্বাহৰুখ খানৰ প্ৰথম উপাৰ্জন আছিল মাত্ৰ 50 টকা, কিন্তু তেওঁ কেতিয়াও সপোন দেখা বন্ধ কৰা নাছিল। বম্বেলৈ আহি তেওঁ সপোন দেখিছিল ডাঙৰ মানুহ হোৱা, আৰু আজি তেওঁ আছে এটা 200 কোটি টকীয়া বাংলো। প্ৰেমৰ বাবে ধৰ্ম বাধা নহয়। আজিও বহু লোকৰ প্ৰেম, ধৰ্ম, জাত-পাত আদিৰ বাবে ব্যৰ্থ হয়। কিন্তু শ্বাহৰুখ খান আৰু গৌৰী দুয়োজনৰে বহুত ভাল পাইছিল আৰু তেওঁলোকৰ ধৰ্মৰ বিৰুদ্ধে গৈ হিন্দুৰ গৌৰীক বিয়া কৰাইছিল। আজিও বিয়াৰ বহু বছৰ পিছত তেওঁলোকৰ প্ৰেম কোনোদিনেই কমি যোৱা নাই। কঠোৰ পৰিশ্ৰম। বলিউডৰ কোনো ডাঙৰ পৰিয়ালৰ লগত শ্বাহৰুখ খানৰ কোনো সম্পৰ্ক নাছিল। তথাপিও তেওঁ কঠোৰ পৰিশ্ৰম, আৱেগ আৰু কৰ্মৰ প্ৰতি থকা একাগ্ৰতাই তেওঁক আজি বলিউডৰ আটাইতকৈ ডাঙৰ অভিনেতা কৰি তুলিলে। সকলোৰে প্ৰতি সন্মান। নিজে এজন ভাল মানুহ হৈ থাকিবলৈ সদায় চেষ্টা কৰিব লাগে। বলিউডৰ তাৰকাসকলৰ ভিতৰত একমাত্ৰ শ্বাহৰুখ খানৰে কোনো ধৰণৰ কেলেংকাৰী শুনা নাযায়। তেওঁ সদায় নাৰীক সন্মান কৰিবলৈ কয়। এয়ে হৈছে জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পৰা শিকিবলগীয়া কেইটামান কথা। শ্বাহৰুখ খানৰ জীৱনটোৰ প্ৰেৰণাৰে ভৰা, যিয়ে বহু লোকক অনুপ্ৰাণিত কৰে। আপুনি যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বিলাক লাইক, শ্বেয়াৰ কৰিব। ধন্যবাদ।